এইফালে মই এতিয়া মেহেন্দি লগাই আছোঁ কাৰণ এতিয়া একো নিদিওঁ আপোনালোকক দেখুৱাম বাৰু পাছত ভিডিঅ'টো শেষলৈকে চাই থাকক আজি এই মেহেন্দিখিনি আঁকিছে ভণ্টি অনন্যা গগৈয়ে আমি একেটা ৰুমতে থাকোঁ তাই আঁকি দিছে মেহেন্দিখিনি কেনেকুৱা লাগিছে কমেণ্টত জনাব হেল্ল' এভৰিৱান আজি আপোনালোকক সকলোকে এটা নতুন ভিডিঅ'ৰ সৈতে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আজি মই আছোঁ ৰুমত আপোনালোকৰ বাবে এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ মই আজি নাটুৰ ৰূপত ল'ম আচলতে বাজনী আহি আছে ডিমৌ পালেঙিৰ পৰা বাজনীয়ে মেকআপ কৰিব আৰু মেকআপ কৰি আপোনালোকক মোৰ আজি মেকআপৰ লুকটো কেনেকুৱা লাগে তাকে দেখুৱাবলৈ ভিডিঅ'টো কৰিছোঁ ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এইফালে দেখিছে আমাৰ মেকআপ আৰ্টিষ্ট পূজা বা আহি পালেহি লগতে তেওঁৰ লগতে আৰু এগৰাকী বাও আহিছে দেখুৱাই আছোঁ চাই থাকক ভিডিঅ'টো মেকআপ কৰিবলৈ বহিছোঁ আৰু মায়ে মুখখন ক্লিন কৰি লৈছে প্ৰথমতে ভিডিঅ'টো শেষলৈকে চাই থাকক সকলোবিলাক দেখিব বাজনী সঁচাকৈ মেকআপটো বহুত ধুনীয়াকৈ কৰিছিল কিন্তু মোৰ এবাৰ যিহেতু প্ৰথম ফটোশ্বুট আছিল সেইবাবে ইমান ভালকৈ মই এবাৰ ফটো মাৰিব নোৱাৰিলোঁ কিন্তু মোৰ এবাৰ যিহেতু প্ৰথম ফটোশ্বুট সেইবাবে এই ভিডিঅ'টো কৰি ৰাখিলোঁ আৰু আপোনালোককো দেখুৱালোঁ মোৰ প্ৰথম অভিজ্ঞতাবোৰ এনেকৈ সাঁচি ৰাখিলোঁ আৰু পাছত যেতিয়া কৰিম তেতিয়া অলপ ভাল হ'ব বুলি নিজে ভাবিছোঁ আৰু আপোনালোকৰ যদি কাৰোবাক মেকআপৰ প্ৰয়োজন হয় তেন্তে এই বাজনীক যোগাযোগ কৰিব পাৰে
এতিয়া অকল চুলিখিনি বান্ধিব আছে আৰু এইফালে বায়ে মই এতিয়া মেখেলা চাদৰ পিন্ধি আছে দেখিছে। বায়ে আজি মোৰ মেকআপটো সঁচাকৈ বহুত ধুনীয়াকৈ কৰি দিছে। আজি মোৰ এই নতুন লুকটো দেখি আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টত জনাব নাপাহৰিব। লগতে মোক মেকআপ কৰি দিছে এই বাজনী আকৌ চিনাকি পাই দিয়ক। এই বাজনীৰ নামটো হৈছে পূজা হাতীমীয়া। আপোনালোকৰ যদি কাৰোবাৰ মেকআপৰ প্ৰয়োজন হয় তেন্তে বাজনীৰ লগত কণ্টেক্ট কৰিব পাৰে। মোৰ ফেচবুকতো পিকুমণি দিহিঙীয়া বুলি আছে, লগতে ইনষ্টাগ্ৰামতো আছে। আপোনালোকে মোক ফ'ল' কৰি তাত মেছেজ কৰি পিনি বাজনীৰ নাম্বাৰটো ল'ব পাৰিব আৰু কাৰোবাৰ দৰকাৰ হ'লে মাতিব পাৰিব। এইফালে বাজনী মোক মেকআপ কৰিছে আৰু সেইফালে বাজনীয়ে মোক মেখেলা চাদৰ পিন্ধাই দিছে। কেনেকুৱা লাগিছে জনাব, কিবা এটা কৈ দিয়া এতিয়া। পিকুমণি চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু বেল আইকনটো যাতে ক্লিক কৰি মোক সোনকালে 1K কৰি দিয়া আৰু ন। এইফালে চাই লওক বাজনী দৰকাৰ হ'লে মোক মাতিব পাৰে। মই ক'লোৱে মোক ফেচবুকৰ নামটো ক'লোৱে, আপোনালোকে মোক মেছেজ কৰি নাম্বাৰ ল'ব পাৰে, কণ্টেক্ট নাম্বাৰ বাজনীৰ। কেনেকুৱা লাগিছে জনাব নাপাহৰিব তেতিয়াহ'লে। আমি এতিয়া আহি আছোঁ তিনিজনী ফটোশ্বুট কৰিবলৈ। এইফালে আমি এতিয়া খাবলৈ বহি আছোঁ ৰেষ্টুৰেণ্টত দেখিছোঁ। এইফালে বাজনী বহি আছে। তুমি আছা বাবে আছো যে মই তোমাতেই তুমি হয় বিলি তুমি আছা বাবে আছো যে মই তোমাতেই তুমি। মই আজি ফটোশ্বুটৰ ফটোখিনি ইমানেই আপোনালোকক দেখুৱালোঁ। কেনেকুৱা লাগিছে কমেণ্টত জনাব নাপাহৰিব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ।